হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই মই মোৰ অন্য এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যিহেতু গম পাইছে মই এইকেইদিন ঘৰত আছোঁহি, সেইকাৰণে একদম থলুৱা ৰেচিপিবিলাক দিবলৈ আপোনালোকলৈ চেষ্টা কৰি আছোঁ। চেষ্টা কৰিছোঁ লাহে লাহে দি থাকিম। এতিয়া এয়া বা মানে সেই বেতগাজ গুচাই আছে, তো তাকে আপোনালোকক দেখাইছোঁ ভিডিঅ' কৰি। তো আজি আপোনালোকে এনেদৰে বেতগাজ খাই পাইছেনে বাৰু জনাবচোন। খাবলৈ ইমানেই টেষ্টি হয় আৰু ইমানেই সোৱাদ লগা হয় নহয়, আপোনালোকে এবাৰ এনেদৰে বেতগাজ যদি খোৱা নাই খাই চাব। তিটিকি তিটিকি ভাৱ এটা অনুভৱ হয়, কিন্তু খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয়। যদিহে খোৱা নাই আপোনালোকে এবাৰ এনেদৰে বনাবলৈ ট্ৰাই কৰিবচোন। তো এতিয়া ধুনীয়াকৈ ওপৰৰ বাকলিখিনি গুচাই লৈছোঁ, কাৰণ কাঁইট থাকে আকৌ দেই। আপোনালোকে বেতগাজ কিছুমানে হয়তো চিনি নাপাবও পাৰে। মই আপোনালোকক কৈ দিছোঁ, বেতগাজটো ওপৰৰ বাকলিখিনি এৰাইহে এয়া ভিতৰৰ এই কোমল হেৰিখিনি পোৱা যায়। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। এতিয়া এইখিনি ভালদৰে ধুই লৈছোঁ ধুনীয়াকৈ, চাই থাকিব শেষলৈকে। বেতগাজখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ। এতিয়া এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখনত এতিয়া তেল দি দিম প্ৰয়োজন অনুপাতে। তাৰপিছত বিশেষ একোৱে দিব নালাগে, আৰু লগত আলু এটা কাটি দিছোঁ মিহি মিহিকৈ, খাবলৈ তেতিয়া বহুতেই সুন্দৰ হয়। আৰু যিসকলে বেতগাজ যদি এনেদৰে খাই পাইছে জনাবচোন, আৰু যোনসকলে নাই পোৱা তেওঁলোকে কমেণ্ট কৰিব আকৌ দেই। আৰু যোনে খাই নাই পোৱা তেওঁলোকে এবাৰ বনাই খাব। তো এতিয়া ধুনীয়াকৈ পিঁয়াজো একদম মিহি মিহিকৈ কাটি দি দিছোঁ এফাল। তো এতিয়া এইখিনি অকল ভাজি থাকিলেহে হ'ব দেই। ইফালে আকৌ ৰঙালাও আলু ভাজি থোৱা আছিলে, তাকো আপোনালোকক দেখাই দিলোঁ। এইফালে এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে, আৰু ইয়াতে মই এতিয়া বেতগাজখিনি কাটি থোৱা বেতগাজখিনি দি দিলোঁ। চাই থাকিব শেষলৈকে, একো কৰিব নালাগে। সোৱাদ অনুসৰি নিমখ আৰু হালধি দিব। তাৰপাছত ধুনীয়াকৈ আলু ভজা নিচিনাকৈ এবাৰ দুবাৰ এনেকৈ ঢাকোন দি লুটিয়াই থাকিব। অকণমান কোমল হোৱাৰ লগে লগে জানিব এইটো সিজিছে বুলি, তেতিয়া অফ কৰি দিব। তো সেয়াই আজিৰ ৰেচিপিটো চাই আপোনালোকে কেনে পাইছে জনাবচোন। লাইক কমেণ্ট, লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে পুনৰবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধুনীয়া থলুৱা ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। বেতগাজখিনি এনেকৈ দুবাৰমান এনেকৈ ঢাকন দি উলিয়াই ভাজি থাকিব। আৰু ভজা হ'লে গম পাবই আচলতে, এনেকৈ চুই চাব আৰু নহ'বা খাই চাব এটুকুৰা। কোমল হ'লে অফ কৰি দিব গেছটো। আলু ভজা নিচিনাই হয়, আলু যেনেকৈ সিজালৈকে লৰাই থাকিব লাগে তেনেকৈ, আৰু খাবলৈ বহুত ভাল লাগে। কোনোবা হয়তো বেয়াও পাব পাৰে, মই সঁচাকৈ বহুত ভাল পাওঁ। এইফালে কাষতে আকৌ মিছা মাছ ভাজি থোৱা আছিলে, লোকেল মিছা মাছ সৰু খাবলৈ কিমান যে ভাল লাগিছিলে নহয়। আমি পিঁয়াজ দি ভাজিছিলোঁ। তো আজিৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে, যদিহে ভাল পালে লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰিব। বাই বাই।